নমস্কাৰ ৰাতিপুৱা সোনকালে উঠি ঘৰৰে শাক পাচলি অকণমান গোটাই ল'লোঁ, ভাতো বনালোঁ, খাই বৈ সোনকালে এয়া আমি যাবলৈ ওলাইছোঁ টংলালে বুলি, মানে চিনেমা চাব। ককা দেউতা নাতি আৰু হাতী দুই চাবলৈ ওলাইছোঁ। চাওকচোন, ৰ'দ দিলেও কিন্তু আকাশখন ইমান ধুনীয়া দেখিছে। সোনকালে আহি পালোঁ, আহি টিকট চিকট কাটি লৈ এয়া আমি বহি আছোঁ। চাওকচোন, টিকটটোক ভিডিঅ' বনাবলৈ পেলাই দিলোঁ। মায়ে খুব হেঁপাহ কৰি আছিল, যিহেতু মাহঁত একদম সৰু থকা দিনৰে চিনেমা আকৌ এবাৰ 2খন ওলোৱাৰ কাৰণে মায়ে ভাবি আছিল যে সোনকালে চাব যাম বুলি। সেইকাৰণে আমি একদম আহি গ'লোঁ। সঁচাকৈ চিনেমাখন খুবেই বেছি ভাল হৈছিল। আটাইৰে অভিনয় খুব সুন্দৰ হৈছে, কষ্টও কৰিছে, খুব ভাল লাগিল। আপোনালোকে যদি চোৱা নাই চাব পাৰে, ভাল পাব। তাৰপাছত আহি অকণমান খোৱা লোৱা কৰিলোঁ, দাদাও আহিল। তাৰপাছত আমি বস্তু অকণমান ল'বলগীয়া আছিল বজাৰ, সেয়া কৰি লৈ ঘৰলৈ উভতিলোঁ।